নমস্কাৰ বন্ধুসকল যিসকল গাহৰি বন্ধু পালক আছে তেখেতলোকে জানে যে গাহৰি পোৱালি জন্মৰ পিছত পাৰ্টিকুলাৰলি 4 দিন আৰু 14 দিনত গাহৰি পোৱালিবোৰ আইৰণ বেজি দিব লাগে কিন্তু আপোনালোকে জানে নে পাৰ্টিকুলাৰলি জন্মৰ পিছত গাহৰি পোৱালিটোক 4 দিন আৰু 14 দিনত আইৰণ বেজি কিয় দিব লাগে আৰু আপোনালোকে কেতিয়াবা মন কৰিব যেতিয়া গাহৰি পোৱালি জন্মৰ সময়ত ঠিকে থাকে ধুনিয়া থাকে কিন্তু উইনিংৰ পিছত অৰ্থাৎ মাকৰ পৰা অদৰুৱাৰ পিছত পোৱালি বিলাকৰ গ্ৰোথ নাইকিয়া হয় আৰু স্বাস্থ্যৰ অৱনতি ঘটে শুকাই কিনাই যায় ৰাফ বডি কোট হয় আৰু আপোনাৰ এই যেটো শাইনিং আছিল সেই শাইনিং বিলাক নাইকিয়া হয় আৰু আপোনালোকে কেতিয়াবা মন কৰিছে চাগে যেতিয়া আপোনালোকে আইৰণ বেজি দিয়ে কেতিয়াবা আইৰণ বেজি দিয়াৰ লগে লগে পোৱালি বিলাকৰ কিছুমান মৃত্যু মুখত পৰে এনে কিয় হয় আপোনালোকে জানে নে সেই কাৰণে মই আজি আপোনালোকৰ আগত আলোচনা কৰিবলৈ ওলাইছো পিগলেট এনিমিয়াৰ ইকোনমিক ইম্পৰ্টেন্স কি আৰু পাৰ্টিকুলাৰলি গাহৰি পোৱালি জন্মৰ পিছত 4 দিন আৰু 14 দিনত কিয় আইৰণ বেজি দিব লাগে আৰু আইৰণ বেজি দিয়াৰ পিছত কেতিয়াবা দিয়াৰ লগে লগে গাহৰি পোৱালি বিলাকৰ কিয় মৃত্যু হয় অৰ্থাৎ আইৰণ ডোজ ৰেট কিমান আপোনালোকে ইনজেক্ট কৰিব সেই বিষয়ে আপোনালোকক ডিটেইলছ আজি এই ভিডিঅ'টিৰ জৰিয়তে জনাম গতিকে আপোনালোকক অনুৰোধ কৰিম আপোনালোকে ভিডিঅ'টি এখলৈ চাব বহুত ইম্পৰ্টেন্ট হয় কাৰণ আপুনি যদি বৈজ্ঞানিক পদ্ধতিৰে অৰ্থনৈতিকভাৱে বা বাণিজ্যিক ভিত্তিত যদি গাহৰি পালন কৰি আছে যদি আপুনি লাভ কৰিব বিচাৰিছে তেতিয়া হলে আজি এই কথাখিনি জনাটো অতি গুৰুত্ব কাৰণ আমি আইৰণ বেজি দি থাকো আইৰণ বেজি দিয়াৰ পিছত গাহৰি পোৱালিবোৰ মৰি যায় আৰু কেতিয়াবা আমি আইৰণ বেজিটো নিদু সেইটো কাৰণে আমাৰ এটা ভাবিব নোৱাৰা এটা লোকচানৰ সন্মুখীন হ'ব লগা হয় গাহৰি পালকসকল এই কাৰণে আপোনালোকক মই আজি এই ভিডিঅ'টিৰ জৰিয়তে জনাব বিচাৰিছো যে কিয় দৰকাৰ যে গাহৰিক আইৰণ বেজি মৰাটো বা আইৰণ বেজি মৰাৰ পিছত গাহৰি পোৱালিবোৰ কিয় মৰে সেই বিষয়ে আপোনালোকক মই আজি জনাবলৈ বিচাৰিছো গতিকে আপোনালোকক অনুৰোধ কৰিম আপোনালোকে আজি এই ভিডিঅ'টি যিমান পাৰে শেয়াৰ কৰিব গাহৰি পালকসকলৰ মাজত যাতে সকলো গাহৰি পালক সেই কথাখিনি জানি পিনি আজি ভিডিঅ'টি চাই পিনি উপকৃত হয় গতিকে আহক আমি প্ৰথমে জানো পিগলেট এনিমিয়াৰ অৰ্থাৎ আইৰণ ডেফিচিয়েন্সি পিগলেট এনিমিয়াৰ ইম্পৰ্টেন্স বা গুৰুত্ব কি গাহৰি পোৱালি জন্মৰ পিছতে দেখা দিয়া সমস্যাৰ ভিতৰত এটা ডাঙৰ সমস্যা আৰু ইকোনমিক্যালি ইম্পৰ্টেন্ট সমস্যাটো হৈছে আইৰণ ডেফিচিয়েন্সি পিগলেট এনিমিয়া এতিয়া প্ৰথমে আমি জানো আইৰণ ডেফিচিয়েন্সি পিগলেট এনিমিয়া মানে কি যেতিয়া আইৰণৰ অভাৱৰ কাৰণে গাহৰিৰ দেহত হিমোগ্লোবিন কমি যায় আৰু হিমোগ্লোবিন কমি যোৱা অৱস্থাটো এনিমিয়া বুলি কোৱা হয় আৰু আমি যদি অসমীয়াত কওঁ হেতু ৰক্তহীনতা বুলি কোৱা হয় আৰু যেতিয়া আইৰণ ডেফিচিয়েন্সিৰ কাৰণে এটা গাহৰি পোৱালি ৰক্তহীনতাত ভুগে বা এনিমিয়াত ভুগে তেতিয়া উইনিংৰ পিছত গাহৰি পোৱালি বিলাকৰ স্বাস্থ্যৰ অৱনতি ঘটে বা গ্ৰোথটো নাইকিয়া হয় অৰ্থাৎ আপোনালোকে চাব যে গাহৰি পোৱালি জন্মৰ সময়ত ঠিকে থাকিব কিন্তু যেতিয়া দিনে বাঢ়ি যাব মাকৰ পৰা আপুনি আঁতৰাব দানা খাবলৈ আৰম্ভ কৰিব তেতিয়া দেখিব গাহৰি পোৱালি বিলাকৰ গ্ৰোথ ৰেটটো নাইকিয়া হৈছে ৰাফ বডি কোটটো যেটো ছাল বিলাক ৰাফ হৈ গৈছে আৰু নোম বিলাক একদম ডাঠ হৈ গৈছে আপোনাৰ পেল হৈ গৈছে বা শুকাই কিনাই গৈছে তেনেকুৱা ধৰণৰ আপোনালোকে দেখিব গাহৰি পোৱালি হেতু কিয় হয় আইৰণ ডেফিচিয়েন্সিৰ কাৰণে কি হয় আপোনাৰ হিমোগ্লোবিন কমি যায় আৰু হিমোগ্লোবিন হৈছে আৰবিসি অৰ্থাৎ ব্লাডত থকা আৰবিসিৰ এটা প্ৰটিন যিয়ে আপোনাৰ অক্সিজেন আমাৰ দেহৰ বডিৰ বিভিন্ন অংগলৈ অক্সিজেন কঢ়িওৱাত সহায় কৰে হিমোগ্লোবিনে কিন্তু যেতিয়া আমাৰ হিমোগ্লোবিন কমি যায় তেতিয়া আমাৰ অক্সিজেন যেটো বিভিন্ন অংগলৈ যেটো অক্সিজেন কঢ়িয়াব লাগে সেই অক্সিজেন কঢ়িয়াৰ পৰিমাণটো কমি যায় কিন্তু আপোনালোকে ডাইৰেক্টলি বুজি লওক যেতিয়া হিমোগ্লোবিন কমি যাব তেতিয়া যেহেতু অক্সিজেন কঢ়িওৱাৰ হিমোগ্লোবিনে অক্সিজেন কঢ়িওৱায় কিন্তু হিমোগ্লোবিন কমি যোৱাৰ লগে লগে এই অক্সিজেন সাপ্লাইটোৰ কম হৈ যাব গতিকে গাহৰিৰ বিভিন্ন যিবিলাক অংগ আছে সেই অংগবিলাক ডেভেলপ নহব বা গ্ৰোথ নহব সেই কাৰণে আপোনালোকে আলটিমেটলি গুটে গাহৰি পোৱালিটোৰ গ্ৰোথ হোৱা দেখা নাযায় আইৰণ ডেফিচিয়েন্সিৰ কাৰণে অৰ্থাৎ আইৰণৰ অভাৱৰ কাৰণে হোৱা ৰক্তহীনতাৰ কাৰণে যেতিয়া এটা গাহৰি পোৱালিত ভুগে তেতিয়া তাৰ ইমিউনিটিটো বহুত কমি যায় আৰু কমি যোৱাৰ লগে লগে অতি সহজে আপোনাৰ প্যাৰাসাইট সজা পৰজীৱীয়ে হওক বা ব্যাকটেৰিয়াই হওক বা ভাইৰাছেই হওক যিকোনো বীজাণু অতি সহজে আক্ৰমণ কৰি বিভিন্ন ধৰণৰ বেমাৰত পেলাব পাৰে আৰু বেমাৰ পৰাৰ লগে লগে মৃত্যুৰ হোৱাৰ চান্সটো থাকে আৰু যদিও বেলেগ ধৰণৰ কিছুমান হেলথত ইনফেক্ট থাকে যাৰ কাৰণে
আইৰণ ডেফিচিয়েঞ্চি পিগলেট এনিমিয়াৰ কাৰণে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব আৰু আল্টিমেটলি আপোনাৰ এজন গাহৰি পালকৰ ইকনমিক্যালি যদি চাই ইকনমিক্যালি আপোনাৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হয় এতিয়া আপোনালোকক কওঁ পাৰ্টিকুলাৰলি জন্মৰ পিছতে 4 দিন আৰু 14 দিনত আইৰণ বেজি কিয় লগাব লাগে এতিয়া সব মাকৰ গাখীৰত আইৰণৰ পৰিমাণ এটো যিয়ে গাখীৰে নহওক গাহৰিয়ে হওক বা গৰু হয় যিকোনো গাখীৰতে আইৰণৰ যেটো পৰিমাণ সেই পৰিমাণটো খুব কম থাকে আৰু গাহৰিত এই পৰিমাণটো হৈছে 1.4 ৰ পৰা 4 mg কিন্তু এটা গাহৰি পোৱালিক ডেইলি ৰিকোয়াৰমেন্ট হৈছে 7 ৰ পৰা 8 মিলিগ্ৰাম আৰু মাকৰ গাখীৰৰ পৰা আইৰণৰ যেটো এবজৰ্পচন পাৰ্চেন্টেজ হৈছে 80 to 90% আৰু সেই হিচাপত এটা গাহৰি পোৱালিয়ে মাকৰ গাখীৰৰ পৰা অনলি 1 mg আইৰণ হে পায় যেটো ৰিকোয়াৰমেন্ট ডেইলি ৰিকোয়াৰমেন্ট হৈছে 7 ৰ পৰা 8 mg দ্বিতীয়তে যেতিয়া গাহৰি পোৱালি এটা জন্ম হয় আপোনালোকে জানি দেখিব যে গাহৰি পোৱালিটোৰ জন্মৰ সময়ত ঠিকে থাকে অৰ্থাৎ স্বাস্থ্যটো ধুনীয়াই থাকে কিয়নো গাহৰি পোৱালিৰ জন্মৰ সময়ত আইৰণ কন্টেন্ট থাকে 50 mg আৰু সেই আইৰণ লিভাৰত জমা হয় অৰ্থাৎ তাক হেপাটিক আইৰণ ষ্টৰ বুলি কোৱা হয় এই হেপাটিক যেটো আইৰণ থাকে অৰ্থাৎ লিভাৰত জমা হোৱা যেটো আইৰণ এই আইৰণ 3 দিনৰ পৰা 4 দিনলৈকে হে আইৰণৰ যেটো বডিত আইৰণৰ দৰকাৰ হয় এই আইৰণ যোগান ধৰিব পাৰে আৰু দেখা যায় যে ৰিসাৰ্চৰ মতে যে ৰিসাৰ্চ পেপাৰ যেটো পাবলিশ কৰিছে বা বিভিন্ন বিশেষজ্ঞ যেটো ৰিসাৰ্চ কৰি পাইছে ৰিসাৰ্চ কৰি হেতু পাইছে যে আইৰণৰ যেটো গাত থাকে আপোনাৰ গাহৰি পলি যেটো আইৰণৰ যেটো 50 mg থাকে এই 50 mg টো 4 দিনৰ পাছত তাৰ 3 গুণৰ পৰা 5 গুণ এই আইৰণৰ পৰিমাণটো কমি যায় সেই কাৰণে আমি 4 দিন পাৰ্টিকুলাৰলি 4 দিন আৰু 14 দিনত আইৰণ ইনজেকচন দিব লাগে বা আপোনাৰ 14 দিনৰ নহলো 10 দিনৰ ভিতৰত বা 14 দিনৰ ভিতৰত আপোনালোকে 2 নম্বৰ আইৰণ ইনজেকচন মাৰিব পাৰে যাতে যেটো আইৰণৰ ৰিজাৰ্ভ কি আইৰণৰ ৰিজাৰ্ভটো সমান হৈ থাকে আৰু বা যেটো ডেইলি ৰিকোয়াৰমেন্ট হৈছে 7 to 8 mg কি 7 to 8 mg পাই থাকে যদি আমি হি আইৰণ বেজি নামাৰো যেহেতু আপোনালোকক কৈছো যে 4 দিনৰ পিছত যেটো মাকৰ পৰা পোৱা যেটো আইৰণ এই আইৰণটো 3 গুণৰ পৰা 5 গুণ কমি যায় যদি নিদিও তেতিয়া হলে এটা গাহৰি পোৱালি আইৰণ ডেফিচিয়েন্সিৰ কাৰণে পিগলেট এনিমিয়া তাত ভুগিব পাৰে অৰ্থাৎ ৰক্তহীনতাত ভুগিব পাৰে আৰু ৰক্তহীনতাত ভুগিলে কি হয় আপোনালোকক ইতিমধ্যে মই কৈছো যে গ্ৰোথ নহয় আৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিয়ে আল্টিমেটলি ইকনমিক্যালি যদি চাই আপোনাৰ লোকচানৰ সন্মুখীন হ'ব লগা হয় আইৰণ ড'জ ৰেটটো আপোনালোকে গাহৰি পলিত কিমান দিব কেতিয়াবা আপোনালোকে হয়তো যি সকল গাহৰি পালক আছে যদি মোৰ ভিডিঅ'টি এটা চাই আছে আপোনালোকে জানে যে কেতিয়াবা আইৰণ বেজি দিয়াৰ পিছত গাহৰি পলিবোৰ লগে লগে মৰি যায় এটো কিয়ৰ কাৰণে হয় কাৰণ আইৰণটো এটা কোৰচিভ মেটেৰিয়েল হয় আৰু ই টক্সিসিটি কৰিব পাৰে টক্সিসিটি কৰি হাইপোভলিমিক শক হ'ব পাৰে এটা গাহৰি পলি হেতু কিয় হয় আমি ড'জ ৰেটটো মেইনটেইন নকৰাৰ কাৰণে আমি হেভি ড'জ দি দিও হেভি ড'জ দিয়াৰ কাৰণে তাৰ অপকাৰ হয় কাৰণ যিকোনো বস্তুৰে যিখিনি যিমানে ভাল বস্তু নহওক যদি বেছি হয় তেতিয়াহলে আমাৰ বডিত অপকাৰ কৰে আমাক যিমান পৰিমাণৰ লাগে সেই পৰিমাণৰে আমি আমাৰ বডিয়ে এক্সেপ্ট কৰিব যেহেতু 7 to 8 mg আমাক বডিত লাগে গৰে কেতিয়াবা দেখিবলৈ পোৱা যায় বেছি হাই ড'জ দিয়াৰ কাৰণে গাহৰি পলিটোৰ আইৰণ বেজি দিয়াৰ লগে লগে মৃত্যু মুখত পৰে আপোনালোকে যেতিয়া আইৰণ বেজি দিব তাৰ আগতে গাহৰি পলি বিলাকৰ আপোনালোকৰ 0.1 বা 0.2 মান এন্টিহিস্টামিনিক ড্ৰাগ বুলি কয় হি এন্টিহিস্টামিনিক ড্ৰাগটো আপোনালোকে ইউজ কৰিব পাৰে এন্টিহিস্টামিন ড্ৰাগ বিভিন্ন ধৰণৰ পায় জিট পায় এনিস্টামিন পায় আৰু বিভিন্ন ধৰণৰ বজাৰত তেনেকুৱা ধৰণৰ এন্টিহিস্টামিনিক ড্ৰাগছ আছে সেই ড্ৰাগছ কিনি আপোনালোকে প্ৰথমে মাৰি ল'ব তাৰ পাছত ড'জ ৰেটটো আইৰণ ডেক্সট্ৰান আপোনালোকে মনৰ ৰাখিব আইৰণ ডেক্সট্ৰান 200 mg এটা গাহৰি পোৱালিত ইনজেক্ট কৰিব লাগে সেইটোৱে হৈছে গাহৰি পোৱালিত আইৰণৰ ড'জ ৰেট মনৰ ৰাখিব আইৰণ ডেক্সট্ৰান 200 mg